পটকে আপোনাকে মই সুধি দিওঁ এই যে ভুল নবুজীয়া ভূপেন দা কৰিছিলে আপুনি তন্ময়ত আপোনাক যেনেকে দেখিছো তাৰ পিছৰ বছৰে বছৰে আপুনি একেজন মানুহে যে এইটো ৰহস্য কি মানে তাৰমানে কি মানুহজন একে হৈ আছো একেজন যে মানুহ দেখাত একে মানে মই কথা নহয় এইটো মানুহে কৈ থাকে যে মৃদুল দাত সদায় একেই মানুহজন ইমান তৰুণ ইমান মানে চিৰসেউজ মই চেষ্টা কৰোঁ নিজকে সদায় সুন্দৰকৈ জীয়াই ৰাখিবলৈ চেষ্টা কৰোঁ খুব মনটো কোমল কোমল কৰি ৰাখিবলৈ আৰু যেতিয়া মনটো কোমলকৈ ৰখা হ'ব মনটো খুব সৰুকৈ ৰখা হ'ব দেখিব বয়স অৱয়ৱে একো তাৰ একো অসুবিধা কৰিব নোৱাৰে আৰু মানুহে কয় মইতো এতিয়া মোতকৈ আধা বয়সৰ ছোৱালীৰ লগত মই এই মাত্ৰ মই দেখুৱাই দিম এতিয়া নিজা সপোনবিলাক পূৰা কৰিব নোৱাৰিব পাৰোঁ কিন্তু বেলেগৰ সপোন পূৰা কৰা অকণ এক্সপাৰ্ট হয় তোমাৰ সপোনৰ ৰাস্তা ক্লিয়াৰ কি হ'ল পিছে দেউতাই আকৌ এইবোৰ কথা শুনি কিমান বেছি অৱসৰ লগাই সুকন্যা আছে মই এতিয়া চিনটো আপোনাক দেখুৱাইছো যিটো তাত থকা হিৰইনজনী ক'লে যে আধা বয়সৰ তাৰমানে মই চেষ্টা কৰোঁ আৰু মই বুলি নহয় মই প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীক এটা কথাই কওঁ যে ভাইমানৰ লাহে লাহে অভিনেতা অভিনেত্ৰীৰ সংখ্যা কমি আহিছে গতিকে আমি থকাখিনিয়ে যাতে নিজক খুব স্বাস্থ্যকৰ ভাৱে স্বাস্থ্যসন্মতভাৱে আমি চলি পেলাই নিজকে সুস্থ কৰি ৰখাটো বৰ দৰকাৰ হৈ পৰিছে কাৰণ এই অনুষ্ঠানটোতে বহুত মানুহৰ দৰকাৰ হৈছে আৰু মই নিজে আজি 33টা বছৰ কৰি আছোঁ 33টা বছৰ অসমৰ ৰাইজৰ মৰম বুকুত পাইছোঁ আৰু মই এটা কথা খুব ভাল লগা মই মানুহৰ বুকুৰ পোষ্টাৰত ইতিমধ্যে আছোঁ বুলি মই বুকুৰ পোষ্টাৰত গতিকে ভাল লাগিছে